নমস্কাৰ প্ৰিয় দৰ্শক, মই মোৰ চেনেল আধ্যাত্মিক চিন্তালৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। শুকান জলকীয়াৰ চমৎকাৰী গুণ আৰু বেয়া নজৰৰ বিষয়ৰ ওপৰত এটি ভিডিঅ' লৈ মই পুনৰ আজি আপোনালোকৰ মাজলৈ আহিছোঁ। আজি মই আপোনালোকক শুকান ৰঙা জলকীয়াৰ চমৎকাৰী গুণৰ কথা ক'ম। চাই ভাল পালে লাইক এটা কৰি আপোনাৰ বন্ধু-বান্ধৱীলৈ বা আত্মীয়লৈ শ্বেয়াৰ কৰি দিব। তেওঁলোকেও যেন উপকৃত হয়। প্ৰিয় দৰ্শক, আমাৰ জীৱনবোৰ সুন্দৰভাৱে চলি থাকে, কিন্তু তাৰ মাজতে কিবা নহয় কিবা এটা সমস্যাই আহি পৰে। আমাৰ ঘৰখনৰেই হওক বা নিজৰেই হওক বা আপোনাৰ সন্তানৰেই হওক, কেনেকৈ হয় নাজানো। ধৰক, আপোনাৰ সন্তানটো দেখাত একেবাৰে তজবজীয়া সুন্দৰ স্বাস্থ্যৱান হৈ পৰিছে, কিন্তু একো বেমাৰ-আজাৰ নাই। দিনক দিনে শুকাই ক্ষীণাই গৈ খাব মন নকৰে। মেডিচিনেও কোনো কাম নিদিয়ে। কেতিয়াবা আকৌ আপোনাৰ ঘৰত কোনোবা আলহী বা ওচৰৰ কোনো মানুহ আহিলে তাৰ পিছতেই আপোনাৰ ঘৰৰ বস্তুবোৰত আপুনি গম নোপোৱাকৈ বেয়া হৈ যাব ধৰে আৰু টকা-পইচা ভৰিব লগা হয়। এনেকুৱা আমি বহুত দেখিছোঁ, নহয়নে বাৰু? আনকি গছত লাগি থকা বস্তুবোৰো বেয়া হৈ সৰি পৰে। দৰ্শকসকল, আমাৰ সমাজত কিছুমান এনেকুৱা মানুহ আছে, তেওঁলোকে নিজেও নেজানে তেওঁলোকৰ এই অপশক্তিটোৰ কথা। এই বেয়া নজৰটো নাশ কেনেকৈ কৰিব? এই বেয়া নজৰটো নাশ কৰিবলৈ আজি মই এটা উপায়ৰ কথা ক'ম। আপোনাৰ সন্তানটো যদি পঢ়াত বহুত চোকা বা যিকোনো বিদ্যাতেই বহুত পাৰ্গত, নাইবা প্ৰায়ে সৰু ল'ৰা-ছোৱালীৰ ক্ষেত্ৰত আমি দেখা পাওঁ, বেয়া নজৰ লাগি অৱস্থা একেবাৰে বেয়া হৈ যায়। কোনো ঔষধেও কাম নিদিয়ে। সেয়ে দৰ্শকসকল, এই নজৰ নামৰ অপশক্তিটো নাশ কৰিবলৈ মই আজি এটা উপায়ৰ কথা ক'ম। এই উপায়টো কৰি চাবচোন, আপোনালোকে নিশ্চয় ভাল ফল পাব। চাব, লগে লগে আপোনাৰ সন্তান সুস্থ হৈ পৰিব। যিমানে ছায়েন্স টেকন'লজি উন্নত নহওক কিয়, এই বেয়া শক্তিবোৰক আমি কিছুমান নীতি-নিয়মৰ মাজেৰে কিছুমান বস্তুৰ দ্বাৰা বিনাশ কৰিব পাৰোঁ আৰু যুগে যুগে এইবোৰ চলি থাকিব। প্ৰিয় দৰ্শক, এতিয়া আমি উপায়টোৰ বিষয়ে জানো আহক। এজন তুলা ৰাশিৰ মাইকী মানুহ ল'ব আৰু তেওঁৰ দ্বাৰাই এই কামটো কৰিব। ২৭টা ৰঙা শুকান জলকীয়া ল'ব আৰু এমুঠি বগা সৰিয়হ আৰু এখন বগা কাগজত আপুনি যাক মনত ভাবে এই অপশক্তিকাৰী বুলি তাৰ নাম লিখি কাগজখনত জাপি লৈ তিনিওবিধ বস্তু একেলগে লৈ মাটিৰ কুমেৰ চৰু থৈ জ্বলাই দিব। জ্বলাই দিওঁতে বিঘ্ননাশকাৰী ওম গণেশায় নমঃ বুলি ৩ বাৰ জপ কৰিব। আজিলৈ ইমানেই। ধন্যবাদ।